নমস্কাৰ। পাঠ কৰিছোঁ সৈয়দ আব্দুল মালিকৰ সৰুচমুখী স্বপ্নৰ 10ম খণ্ড। নিউজটো তই পাইছনে নাই? গুলছে চন্দ্ৰলৈ মূৰ তুলি চালে। কি? চিনেমাইক বিয়া দিব খুজিছে নহয়। সিপৰীয়া গাঁৱৰ কোনোবা এটা হেনো কেণ্ডিডেট ওলাইছে। বেটাৰ সাহস দেখিছ? চন্দ্ৰৰ কথা ভালকৈ বুজিব নোৱাৰি গুলছে ক'লে, তইনো ক'ত শুনিলি? আই ন' এভৰিথিং। কি ভাবিছ? তই ক যদি মই তাক ঠিক কৰি দিব পাৰোঁ। চিনেমাৰ বাপেকে তোক কম ইনচল্ট কৰিলে নেকি? সেইবোৰ নকৰিবি দেই। যিয়ে যাকে বিয়া কৰাই কৰাওক, এবাৰ তাইক আনি যি হ'বৰ হ'ল। তই এটা বুৰ্বক। মই হোৱা হ'লে তাইক এৰি দিলোহেঁতেন নেকি? হোৱাট এভাৰ ৰিজাল্ট, মই চবকে ঠিক কৰি দিলোহেঁতেন। তহঁতৰ বুঢ়াও বৰ বজ্জাত। বাপেকৰ বিষয়ে চন্দ্ৰই কোৱা কথাষাৰ গুলছে বৰ ভাল নাপালে। সি অলপ মনে মনে থাকিল। তই পিছে মেৰেজ নকৰ নেকি? চন্দ্ৰই সুধিলে। এতিয়ানো কেনেকৈ কৰাবি? ঘৰ বাৰী সা সম্পত্তি একোতো নায়েই দেখোন। মাৰ গুল্লি ঘৰ বাৰী। বিউটিফুল চাই ছোৱালী এজনী পচন্দ কৰ, মোক পইণ্ট আউট কৰি দে, মই চব ঠিক কৰি দিম। ইউ চি। অলপ ইফালে সিফালে চাই গুলছে ক'লে, তৰাক বাৰু তই কেনে দেখ? তৰা? কোন তৰা? কপাহী পেহীৰ জীয়েক। বিউটিফুল। তাকে অতদিনে মোক কোৱা নাই কিয়? মাহীয়েকজনীয়ে বিউটিফুল হৈ আছে, একদম য়ং গাৰ্লৰ নিচিনা। অলপ মিনতিৰ সুৰত গুলছে ক'লে, কথাটো তই আকৌ কাৰো আগত নুলিয়াবি চন্দ্ৰ, তোকহে ক'লোঁ। ময়ো মনে মনে ভাবিছোঁহে। আৰু আগে অলপ যা যোগাৰ নহ'লে। মাৰ গুলি এভৰিথিং হৈ যাব। আই এম হেল্প ইউ। আৰু এটা বিড়ি খা। মই যাওঁ, ন' টাইম। মই চব ঠিক কৰি দিম। যা। উল্লসিতভাৱে চন্দ্ৰ গুচি গ'ল। গুলছেও খোজ ল'লে। তাৰো মনটোত আনন্দ লাগিল। হাতৰ মুঠিত বিড়িটো লৈ সি আহি ঘৰ পালেহি। ওপৰা ওপৰিকৈ 2টা বিড়ি পালে বুলিয়েই খাই পেলোৱা ঠিক নহয়। ইটো বিড়ি ৰাতি ভাত খাই উঠি খাব। ডাৱৰ পাতলিছে, জোনাক হৈছে। 2 এদিনতে পূৰ্ণিমা হ'ব। পামলৈ 2 দিন পলমকৈ গ'লেও একো হানি নহয়। মৌবাহ এৰিব নোৱাৰি। ভাত খাই উঠি ৰাতিয়ে গুলছ ভীমৰ ঘৰলৈ গ'ল। ভীমে হিচাপ কৰি চাই ক'লে, পূৰ্ণিমালৈ আৰু 3 দিন আছে। পিছে পৰহি মানলৈ কাটিলেও মৌ নাথাকে। ক'ত আছেনো? দেখিবি নহয়, বৰ দুৱৰীয়া মৌ বুজিছনে ভীম? পৰহিলৈকে ওলাবি তেনেহ'লে। ভীমৰ লগত বন্দবস্ত হ'ল। আৰু মানুহ লগত নলয়। ৰাতি ভাত পানী খাই উঠি দুয়োটা যাব। 2টা মাটি কলহো লৈ যাব। জখলা নহ'লেও চলিব। 2খন দা লৈ যাব। বাঘ চাঘৰ ভয়, তাতে ৰাতিৰ কথা। নেপালী চুবুৰীৰ পৰা গুলছে ঘৰলৈকে পোনাইছিল। পিছে এবাৰ তাৰ তৰাক চাবৰ মন গ'ল। সি গ'লে আকৌ কপাহীজনীয়ে অকাদেৱা কৰে। তাইক তাৰ পৰা অলপ নিলগাই ৰাখিবলৈ বিচাৰে। তাৰ মনৰ ভাৱ কিজানি কপাহীয়ে বুজিছে। বাইটি শুলি নেকি? দুৱাৰ মুখত ৰৈ সি অলপ চেপা মাতেৰে মাতিলে। কোন? চিলমিল টোপনিৰ পৰা সাৰ পাই কপাহীয়ে মাত লগালে। মইহে। শুলি যদি থাক আৰু, নালাগে উঠিব, ৰাতিও বহুত হ'ল। কপাহীয়ে দুৱাৰ মেলি দিলে। কপাহী শুইছিল। ভিতৰলৈকে আহ। ক'ৰ পৰা আহিলিনো ইমান ৰাতি? এইফালে অলপ গৈছিলোঁ। গুলছ বহিল। কপাহীয়ে হেঁচা মাৰি দুৱাৰখন বন্ধ কৰিলে। মই বোলো পামলৈ গলিগৈহে হ'বলা, এইকেইদিন এপাকো নেমাৰিলি। টিপচাকিটো জোকাৰি চাই কপাহীয়ে ক'লে, লেম্পটোত তেল অকণো নাই হ'বলা। গুলছে ক'লে, তৰা ক'লৈ গ'ল? শুলে হ'বলা। তাই অথনিয়ে শুলে। ল'ৰা মানুহ পাটিত পৰিবহে লাগে, টোপনিত লাল কাল দিয়ে। আমাৰ নিচিনানে কিবা সংসাৰৰ বাৰেকুৰি চিন্তা, টোপনি বেগেতে নাহেই।